নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। মই জয়তে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা ভিডিঅ'টোত মই মাতৃগৰ্ভত জিংকৰ অভাৱ হ'লে মাতৃ এজনীৰ কি অসুবিধা হয় বা ল'ৰা ছোৱালী জন্মৰ পিছত কি বেমাৰে দেখা দিয়ে তাৰ ওপৰত এক আলোচনা আগবঢ়াইছিলোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মাতৃ এজনীয়ে প্ৰসৱ কৰাৰ পিছত মাতৃ দুগ্ধৰ প্ৰথম কেইটোপাল গাখীৰ কিয় খুৱাব লাগে তাৰ ওপৰত এক আলোচনা আগবঢ়াম। প্ৰায়ে দেখা যায় হস্পিটেলবিলাকত শিশু জন্ম হোৱাৰ পিছত মাতৃ দুগ্ধৰ প্ৰথম কেইটোপাল গাখীৰ পেলাই দিয়ে। গতিকে সেই কলষ্ট্ৰামত সেই গাখীৰখিনিত কি থাকে তাৰ ওপৰত এক আলোচনা কৰিব গৈ আছোঁ। কলষ্ট্ৰামখিনি হৈছে মাতৃৰ প্ৰথম ঘন ইষত হালধীয়া গাখীৰ, ইয়াক তৰল সোণ বুলিও কোৱা হয়। এই কলষ্ট্ৰামত প্ৰটিন চাইটোকাইনেজ থাকে যি কোষৰ গঠনত সহায় কৰে, শিশুৰ পেইন ৰিলিভিং হিচাপে কাম কৰে আৰু শিশুৰ ক'ৰবাত যদি টিউমাৰ হোৱাৰ সম্ভাৱনা আছে বা ক'ৰবাত ফুলি গৈছে সেয়া প্ৰতিৰোধ কৰে। এই কলষ্ট্ৰামত লাইসোজাইম নামৰ এক ধৰণৰ এন্টিমাইক্ৰোবিয়েল এনজাইম থাকে যি এনজাইমে বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰে। এই কলষ্ট্ৰামত IgA অসংক্ৰাম্যকৰণ বা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ এই এন্টিবডি থাকে। এই মাতৃ দুগ্ধৰ প্ৰথম কেইটোপাল গাখীৰত এনেকুৱা কিছুমান উপাদান থাকে যি পৃথিৱীৰ কোনো খাদ্যত নাই। একেলগে পুষ্টি, সুৰক্ষা আৰু মমতা এই তিনিটা বস্তু পোৱা যায়। এই মাতৃ দুগ্ধ পান কৰাৰ পিছত শিশুৰ প্ৰথম 3 পৰা 15 দিনৰ ভিতৰত যি ফিজিঅলজিকেল জণ্ডিছ হয়, যি ফটোথেৰাপিত ৰাখি ভাল কৰিব লাগে সেয়া প্ৰতিৰোধ কৰে। এই মাতৃ দুগ্ধ প্ৰথম প্ৰসৱৰ 1 ঘণ্টাৰ ভিতৰত শিশুক খুৱাব লাগে আৰু সেই 1 ঘণ্টাৰ ভিতৰত যদি এই গাখীৰখিনি খুৱায় তেতিয়া সেই মাতৃজনীৰ জন্মৰ পিছৰ যি অৱস্থা সি আগৰ অৱস্থালৈ অৰ্থাৎ স্বাভাৱিক অৱস্থালৈ মাতৃজনীৰ শৰীৰ ঘূৰি অহাত সহায়ক হয় আৰু মাতৃজনীৰ যি ৰক্তকৰণ হয় সেয়া কমিব ধৰে। গতিকে মাতৃজনীৰ এই প্ৰথম যি কলষ্ট্ৰাম পূৰ্ণিয়া সোণ তাক আমি পেলাই নিদি ৰোগ প্ৰতিৰোধ হিচাপে আৰু শিশুৰ বিকাশ হিচাপে আমি তাক দিয়া উচিত। প্ৰথম 1 ঘণ্টাৰ ভিতৰত যদি শিশুজনক সেই কলষ্ট্ৰামখিনি দিয়া হয় তেতিয়াহ'লে সেই শিশু বুদ্ধিত প্ৰখৰ হয়। গতিকে আমি সেই ভুল নকৰাই ভাল। আমি যাতে আৰু কেতিয়াও শিশু জন্মৰ পিছত মাতৃৰ প্ৰথম কেইটোপাল গাখীৰ যাতে আমি কেতিয়াও পেলাই নিদিওঁ আৰু শিশুক ৰোগ প্ৰতিৰোধ হিচাপে সেইখিনি আমি শিশুক খুৱাওঁ, সেইখিনি আশা ৰাখি মই আজি এই ভিডিঅ'টো আপলোড দিছোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। ধন্যবাদ।